এয়া গৌৰীনাথ শিৱ মন্দিৰ। নগাঁৱৰ পৰা সোমাই আহি চকলাঘাটত এই মন্দিৰ অৱস্থিত। এটা সুন্দৰ আৰু মনোমোহা পৰিৱেশৰ মাজত এই মন্দিৰটো অৱস্থিত। আপোনালোকে দেখিছে দুকাষে পানী আৰু তাৰ মাজতে এই মন্দিৰ ভাগ। দেখিবলৈ খুবেই এটা সুন্দৰ আৰু মনোমোহা পৰিৱেশ। এনেকুৱা দৃশ্য একেবাৰে বিৰল। এজোপা বৃহৎ আকাৰৰ গছৰ তলত এই মন্দিৰটো অৱস্থিত হৈ আছে। তাৰ কাষতে কৃত্ৰিমভাৱে সাজি দিছে এটা কৈলাশ সদৃশ সুৰংগ। ইয়াৰ নিৰ্মাণৰ কাম চলি আছে। অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে এয়া নিৰ্মাণৰ কাম চলি আছে বৰ্তমান। বেছি ভিতৰলৈ যাবলৈ ভয় লাগিল যদিও অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ কাষেৰে আহি এয়া পানীলৈ নামি যাব পৰাকৈ ধুনীয়াকৈ সাজি দিছে খটখটি। এয়া আপোনাৰ বাওঁফালৰ দৃশ্য। এখন সোণাই নদী। সুন্দৰকৈ সাজি উলিয়াইছে গৌৰীনাথ শিৱ মন্দিৰ। অকণমান আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। এতিয়া কৰোণাৰ সময় চলি আছে যিহেতু ভক্তপ্ৰাণ ৰাইজৰ অলপ সমাগম কমি আছে। ইয়াত দেখিছে সুন্দৰকৈ সোঁফালেও খুব সুন্দৰকৈ এটা পৰিৱেশৰ সৃষ্টি কৰি দিছে। ঠাইসমূহৰ এটা বিশেষ এটা গুণ থাকে। প্ৰত্যেকটো মন্দিৰ এটা বিশেষ গুণ থাকে, য'ত আপোনালোকে আহি এটা বিৰাটেই মানসিক শান্তি সকলোৱে অনুভৱ কৰে। মোৰো তাৰ ব্যতিক্ৰম হোৱা নাই। খুব এটা শান্তি লাগিছে মনটো। কিবা এটা যেন শান্তি এটা অনুভৱ হৈছে মনত। ভিতৰলৈ সোমাই আহিছোঁ। খুব সুন্দৰ এটা পৰিৱেশ, খুব শান্ত এটা পৰিৱেশ। নিজকে এটা বুজাব নোৱাৰা সুখ অনুভৱ কৰা যায়। ভিতৰলৈ সোমাই আহি আছোঁ। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মন্দিৰৰ চৌপাশটো। কৰোণাৰ ছিজন হোৱাৰ বাবে গোল গোলকৈ চিহ্নিত কৰা আছে, যাতে আমি ছ'চিয়েল ডিষ্টেঞ্চসমূহ মেইনটেইন কৰি ভগৱানক দৰ্শন কৰিব পাৰোঁ। এয়া বাহিৰৰ পৰিৱেশ। আৰু এখেত হ'ল এই মন্দিৰ ভাগৰ পূজাৰী। তেখেতে আমাক জনালে যে তেওঁ সুদীৰ্ঘ 60 বছৰে এই মন্দিৰ ভাগত পূজাৰীৰ দায়িত্ব পালন কৰি আহিছে। কেনেকৈ এই মন্দিৰ ভাগ স্থাপন কৰা হ'ল, প্ৰথমে এজোপা বৃক্ষৰ তলত এটা শিলৰ মূৰ্তি গৰখীয়াসকলে পাইছিলে আৰু পৰ্যায়ক্ৰমে সেই মূৰ্তি ভাগকে তেওঁলোকে পূজা কৰি কৰি প্ৰথমে এটা টিঙৰ ঘৰেৰে এই মন্দিৰ ভাগৰ শুভাৰম্ভণি কৰিলে আৰু পৰ্যায়ক্ৰমে আহি আহি এই মন্দিৰ ভাগে পূৰ্ণাংগ এটি মন্দিৰৰ ৰূপ পালে। মই দুখিত তেওঁ অডিঅ' ক্লিপটো মই আপোনালোকক শুনাব নোৱাৰিলোঁ, কাৰণ সেই সময়ত ফেন চলি আছিল।
তাৰ বাবে ফেনৰ খৰখৰনি শব্দত তেওঁৰ ভইচটো ক্লিয়াৰকৈ শুনা পোৱা নগৈছিল। তাৰ বাবে মই দুখিত। তেওঁৰ লগত কথা পাতি আমাৰ খুবেই ভাল লাগিল। আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু অনাগত দিনত তেওঁক পুনৰ লগ পোৱাৰ আশাৰে আমি তেওঁৰ পৰা বিদায় মাগিলোঁ। আহক আমি এই মন্দিৰ ভাগৰ বাকী দৃশ্যসমূহ চাওঁ।